Hello student, welcome to my YouTube channel SA Learning Zone. আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ তৃতীয় অধ্যায় অসমীয়া ভাষাৰ বিকাশৰ কথা ইয়াৰ প্ৰশ্ন উত্তৰ পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰত কৈছে পাঠটো শুদ্ধ উচ্চাৰণেৰে খুকুজা নলগাকৈ পঢ়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাঠটো ভালকৈ শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা 2 নম্বৰত কৈছে উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন নয়নাহতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল উত্তৰটো আমি এনেকৈ লিখিম নয়নাহতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল খ নম্বৰ প্ৰশ্ন হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি উত্তৰটো এনেকৈ লিখিবা হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ গ নম্বৰত কৈছে অলিখিত বা মৌখিক সাহিত্য মানে কি উত্তৰটো এনেকৈ লিখিবা যিবোৰ সাহিত্য লিখিত নহয় বৰং মানুহৰ মুখে মুখে প্ৰচলিত তেনে সাহিত্যক অলিখিত বা মৌখিক সাহিত্য বোলা হয় ঘ নম্বৰ ভাষাৰ দুটা উপাদানৰ নাম লিখা উত্তৰ ভাষাৰ দুটা উপাদান হৈছে শব্দ আৰু বাক্য 9 নম্বৰত কৈছে অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে উত্তৰ অসমীয়া ভাষাটোৱে 10ম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে 6 নম্বৰ প্ৰশ্ন অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমূলত বেছিকৈ হৈছিল উত্তৰ অসমীয়া শব্দটোৰ ব্যৱহাৰ ইংৰাজৰ আমূলত বেছিকৈ হৈছিল 3 নম্বৰ প্ৰশ্ন শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা শব্দ অৰ্থ ত্ৰয়োদশ মানে হ'ল 13 সংখ্যক স্থানীয় মানে হ'ল স্থায়ী বা নিজা অঞ্চলৰ নিগাজী চিৰস্থায়ী স্বকীয় নিজা আমূল শাসন বা প্ৰভুত্ব আৱাসভূমি বাসভূমি উপাদান বস্তুৰ মূল পদাৰ্থ বা উপকৰণ অলিখিত আখৰেৰে নিলিখা বা লিপিবদ্ধ হোৱা অনুকৃতি সদৃশ ৰূপ বা অনুকৰণ 4 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা উত্তৰটো তোমালোকে এনেকৈ লিখিবা ভাষা পৰিৱৰ্তনশীল অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে 7ম শতিকা মানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল তাৰ আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি সকলোৰে মাজত ভাষা সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল ফলত ইটো সিটো ভাষাৰ উপাদান স্বাভাৱিকভাৱে মিলিত হৈছিল তেনেকৈ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল 5 নম্বৰ প্ৰশ্নত কৈছে উপযুক্ত জ্যোতিচিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো পজ মাৰি বাক্যটোত ক'ত কি জ্যোতিচিহ্ন ব্যৱহাৰ হৈছে লিখি লোৱা 6 নম্বৰত কৈছে তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া ছাত্ৰ-ছাত্ৰীসকল এই বিশেষণ পদবোৰ বিশেষ্য পদলৈ লিখিবলৈ দিছে তোমালোকে উত্তৰটো এনেকৈ লিখিবা বিশেষণ পদ বিশেষ্য পদ সুন্দৰ সৌন্দৰ্য প্ৰচলিত প্ৰচলন স্থানীয় স্থান ৰচিত ৰচনা পৰিৱৰ্তিত পৰিৱৰ্তন বিকশিত বিকাশ 7 নম্বৰ প্ৰশ্নটোত কৈছে তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা উদাহৰণত দিয়া আছে তৎসম শব্দ জন্ম আৰু বিদেশী মূলৰ শব্দ কাপ 5টা তৎসম শব্দ হ'ল ত্ৰয়োদশ প্ৰাচীন পূৰ্ণ
সৃষ্টি, যুগ। আৰু 5টা বিদেশী মূলৰ শব্দ হ'ল বেঞ্চ, চকলেট, পেন, ফুটবল, বিস্কুট। 8 নম্বৰ প্ৰশ্নত কৈছে তলৰ শব্দবোৰৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। শব্দ, সমাৰ্থক শব্দ: ধুনীয়া, সুন্দৰ, প্ৰাচীন, পুৰণি, পুথি, কিতাপ, নিগাজী, স্থায়ী, পূৰ্বতে, আগতে, সামৰণি, সমাপ্তি। 9 নম্বৰ প্ৰশ্নত কৈছে প্ৰাক-শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা? এইটো এটা প্ৰশ্নবোধক বাক্য। তোমালোকে এনেধৰণৰ 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 3টা প্ৰশ্নবোধক বাক্য সাজিবলৈ চেষ্টা কৰিবা। মই 3টা প্ৰশ্নবোধক বাক্য লিখি দিছোঁ। আজি তোমালোকে ক্ৰিকেট খেলিবলৈ যাবানে? কোনটো ঋতুত শেৱালি ফুল ফুলে? অসমীয়া ভাষাৰ মূল কি? 10 নম্বৰ প্ৰশ্ন বাক্য ৰচনা কৰা। মিচিকিয়াই, কল্পনাই গীতাৰ কথা শুনি মিচিকিয়াই হাঁহিলে। চেনেহী, বহুদিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি গীতাই দৌৰি ওলাই আহিল। পুৰণি, পুৰণি কালৰ ৰীতি-নীতিবোৰ পালন কৰিবলৈ আজিকালিৰ মানুহে টান পায়। সাহিত্য, সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা-আকাংক্ষা প্ৰকাশ পায়। যুগে যুগে, যুগে যুগে ভাষাৰ পৰিৱৰ্তন ঘটি আহিছে। 11 নম্বৰত কৈছে প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? উত্তৰ: শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শংকৰদেৱ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। তোমালোকে 6ষ্ঠ শ্ৰেণীৰ বাকী বিষয়কেইটাৰ প্ৰশ্ন উত্তৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ন'টিফিকেশ্যন বেলটো অন কৰি দিবা।